আপুনি জানে নেকি যে এম্বুলেন্স যোৱা ৰাস্তা নিদিলে কিমান হাজাৰ টকা জৰিমনা দিব লাগে? পৃথিৱীৰ কোনখন দেশৰ মানুহে সাপৰ বিষ খায়? কোনটো পাচলি খালে মানুহৰ হাড় মজবুত থাকে? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ এই জ্ঞান মাষ্টাৰ ইউটিউব চেনেলটোলৈ যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কিহৰ ৰস মূৰত লগালে মূৰত নতুন চুলিৰ জন্ম হয়? আপোনাৰ অপশ্যন দিয়া আছে এ লং, বি জিৰা, চি পিঁয়াজ, ডি নহৰু। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পিঁয়াজ। নেক্সট কুৱেশ্যন, মানুহৰ মস্তিষ্ক কিমান বছৰ বয়সলৈকে বৃদ্ধি হৈ থাকে? আপোনাৰ অপশ্যন দিয়া আছে এ 30 বছৰ, বি 40 বছৰ, চি 50 বছৰ, ডি মৃত্যু নোহোৱালৈকে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি মৃত্যু নোহোৱালৈকে। নেক্সট কুৱেশ্যন, কোনটো ভিটামিন খালে মানুহ দ্ৰুত ওখ হয়? আপোনাৰ অপশ্যন দিয়া আছে এ ভিটামিন কে, অপশ্যন বি ভিটামিন চি, অপশ্যন চি ভিটামিন ডি, অপশ্যন ডি ভিটামিন এ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভিটামিন ডি। নেক্সট কুৱেশ্যন, এজন মানুহে কিমান বছৰলৈকে তেজ দিব পাৰে? আপোনাৰ অপশ্যন দিয়া আছে এ 40 বছৰ, বি 50 বছৰ, চি 60 বছৰ, ডি 70 বছৰ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 60 বছৰ। নেক্সট কুৱেশ্যন, আহাৰ খাই থকাৰ সময়তে পানী খালে কোনটো বেমাৰ হয়? আপোনাৰ অপশ্যন দিয়া আছে এ কোষ্ঠকাঠিন্য, বি আলচাৰ, চি ডায়েবেটিছ, ডি হৃদৰোগ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কোষ্ঠকাঠিন্য। নেক্সট কুৱেশ্যন, তিয়ঁহৰ পানী খালে শৰীৰত কোনটো বেমাৰ হয়? আপোনাৰ অপশ্যন দিয়া আছে এ কিডনীৰ বেমাৰ, চি মূৰৰ বেমাৰ, চি হাওঁফাওঁ, ডি ডায়েবেটিছ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কিডনীৰ বেমাৰ। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱ হ'লে জিভা ঘা হয়? আপোনাৰ অপশ্যন দিয়া আছে অপশ্যন এ ভিটামিন চি, অপশ্যন বি ভিটামিন কে, অপশ্যন চি ভিটামিন ডি, অপশ্যন ডি ভিটামিন এ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভিটামিন চি। নেক্সট কুৱেশ্যন, কি ব্যৱহাৰ কৰিলে ওঠৰ ক'লা দাগ নোহোৱা হৈ যায়? আপোনাৰ অপশ্যন দিয়া আছে এ কলগেট, বি নেমুৰ ৰস, চি মৌ, ডি গৰম পানী। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি মৌ। নেক্সট কুৱেশ্যন, কোনটো ফল ফ্ৰিজত ৰাখিলে কম সময়ৰ ভিতৰত নষ্ট হৈ যায়? আপোনাৰ অপশ্যন দিয়া আছে এ কল, বি আপেল, চি আঙুৰ, ডি মাটি কঁঠাল। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কল। নেক্সট কুৱেশ্যন, কোনটো প্ৰাণীয়ে নিজৰ শৰীৰৰ ওজনতকৈ বেছি খাদ্য খায়? আপোনাৰ অপশ্যন দিয়া আছে এ সিংহ, বি হাতী, চি হাৰ্মিং বাৰ্ড, ডি ময়ূৰ। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হাৰ্মিং বাৰ্ড। নেক্সট কুৱেশ্যনটো সুধিছে, মানুহৰ শৰীৰৰ কোনটো অংগ কেতিয়াও জিৰণি নলয়? আপোনাৰ অপশ্যন এ যকৃত, বি কিডনী, চি হৃদপিণ্ড, ডি হাওঁফাওঁ। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি হৃদপিণ্ড। নেক্সট কুৱেশ্যন, কোনটো ফল খালে মুখৰ ক'লা দাগ নহয়? আপোনাৰ অপশ্যন দিয়া আছে এ বাদাম, বি লিচু,
চি কিচমিচ ডি মধুৰিআম তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বাদাম নেক্সট কুৱেশ্যন প্ৰতিদিনে ৰাতিপুৱা কি খালে ওজন দ্ৰুত কমি যায় আপোনাৰ অপশ্যন দিয়া আছে এ নেমু টেঙা বি ভাত চি আপেল ডি ৰুটি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ নেমু টেঙা নেক্সট কুৱেশ্যন খেজুৰ খালে কোনটো বেমাৰ দ্ৰুত ভাল হয় আপোনাৰ অপশ্যন এ কিডনিৰ বেমাৰ বি হাড়ৰ বেমাৰ চি উশাহ নিশাহ ডি পেটৰ বেমাৰ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি উশাহ নিশাহৰ বেমাৰ নেক্সট কুৱেশ্যন বাৰে বাৰে ডিঙি শুকাই গ'লে কোনটো মাৰাত্মক বেমাৰৰ লক্ষণ হ'ব পাৰে আপোনাৰ অপশ্যন এ জ্বৰ বি জণ্ডিছ চি ডায়েবেটিছ ডি কেঞ্চাৰ তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ডায়েবেটিছ নেক্সট কুৱেশ্যন কোনটো ভিটামিনৰ অভাৱ হ'লে কম বয়সতেই চুলি পাকি যায় আপোনাৰ অপশ্যন দিয়া আছে এ ভিটামিন B6 অপশ্যন বি ভিটামিন চি অপশ্যন ডি ভিটামিন কে অপশ্যন ডি ভিটামিন এ তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ভিটামিন B6 নেক্সট কুৱেশ্যন এম্বুলেন্স যোৱা ৰাস্তা নিদিলে কিমান হাজাৰ টকা জৰিমনা দিব লাগে আপোনাৰ অপশ্যন এ 10,000 টকা বি 20,000 চি 30,000 ডি 40,000 তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 10,000 টকা নেক্সট কুৱেশ্যন পৃথিৱীৰ কোনখন দেশৰ মানুহে সাপৰ বিষ খায় আপোনাৰ অপশ্যন এ চীন বি ভূটান চি জাপান ডি ইণ্ডোনেছিয়া তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চীন দেশৰ মানুহে নেক্সট কুৱেশ্যনটো সুধিছে কোনটো পাচলি খালে মানুহৰ হাড় মজবুত হয় আপোনাৰ অপশ্যন দিয়া আছে এ বেঙেনা বি গাজৰ চি ফুলকবি ডি বন্ধাকবি তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি বন্ধাকবি নেক্সট কুৱেশ্যন সপ্তাহত কিমান দিন তিতা কেৰেলাৰ ৰস খালে তেজ পৰিষ্কাৰ হয় আপোনাৰ অপশ্যন দিয়া আছে এ 2 দিন বি 4 দিন চি 5 দিন ডি 6 দিন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 2 দিন